নমস্কাৰ এই মুহূৰ্তত মই দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ লংপটীয়া সমীপৰ ২ নং হাতুপুখুৰী গাঁৱত আজি নিশা সংঘটিত হয় এটি চুৰিকাণ্ড আমি জানিব পৰা মতে সোণৰ অলংকাৰৰ উপৰিও নগদ ৩০,০০০ টকা চুৰি হৈছে বুলি গম পোৱা গৈছে চাওঁ আহক আমাৰ সাংবাদিক প্ৰেম ঠাকুৰৰ এটি প্ৰতিবেদন ২ নং হাতীপুখুৰী গাঁৱৰ অনন্ত বৰুৱা ঘৰত প্ৰায় ৮:৩০ মান বজাত আজি এটা চুৰিকাণ্ড সংঘটিত হয় আপোনালোকক আমি দৃশ্য দেখুৱাই আছো কি ধৰণে চুৰে ঘৰখন তহিলং কৰি গোদৰেজ ভাঙি তেখেতৰ সোণৰ অলংকাৰ চুৰি কৰি নিয়ে আৰু ইয়াত থকা প্ৰায় ৩০,০০০ মান টকা চুৰ হৈছে বুলি ইতিমধ্যে আমি গম পাইছোঁ গতিকে আপোনালোকক আমি দৃশ্য দেখুৱাবলৈ সক্ষম হৈছোঁ যে আপোনালোকে দেখিবলৈ পাইছে গোদৰেজ ইয়াত পৰি আছে দা লোহাৰ এইবোৰ অলংকাৰ এইবোৰে গোদৰেজ ভাঙি ইয়াৰ পৰা প্ৰায় ৩০,০০০ মান টকা উলিয়াই লৈ যায় বুলি আমি গম পাইছোঁ তেখেতৰ ঘৰৰ আলমাৰি ভাঙি ইয়াত থকা সোণৰ অলংকাৰো চুৰ হৈছে বুলি আমি গম পাইছোঁ আপোনালোকক আমি দেখুৱাবলৈ সক্ষম হৈছোঁ যে আপোনালোকে দৃশ্য দেখিবলৈ পাইছে ইতিমধ্যে প্ৰায় আজি ৮:৩০ মান বজাত এই চুৰিকাণ্ড সংঘটিত হৈছে ব্যক্তিগত ইয়াত প্ৰায় ১০,০০০ মান টকা ইয়াত আছিলে বোলে এই টকাও মানে ইয়াৰ পৰা উলিয়াই লৈ যায় আৰু কি ধৰণে চুৰ এই ঘৰত প্ৰৱেশ কৰিছে এই দৃশ্য আপোনালোকক দেখুৱাবলৈ আমি লৈছোঁ গতিকে আপোনালোকক আমি দেখুৱাবলৈ লৈছোঁ কি ধৰণে চুৰ ক'ৰ পৰা সোমাইছে আপোনালোকক এই দৃশ্য আমি দেখুৱাবলৈ লৈছোঁ এই ঘৰৰ বেৰ কাটি ঘৰত যে মানুহ নাই বুলি সুযোগ লৈ মেলি ঘৰৰ বেৰ কাটি আজি চুৰ ইয়াৰ পৰা প্ৰৱেশ কৰে আৰু ইয়াৰ পৰা প্ৰায় ৩০,০০০ মান টকা নগদ ধন চুৰি হৈছে বুলি আমি গম পাইছোঁ জানিবলৈ লৈছোঁ আপোনাৰ ঘৰৰ কি কি বস্তু চুৰি হৈছে আমাৰ ঘৰৰ সোণৰ বস্তুখিনি নিলে সোণৰ বস্তু প্ৰায় সোণৰ চেন নিলে আঙুঠি নিলে তাৰপৰা খাৰু নিলে আৰু নগদ টকা তেওঁ টকা আছিলে ২০,০০০ টকা আছিলে মোৰ ভাগৰ মই ১০,২০০ টকা নিলে মুঠতে ৩০,০০০ টকা চুৰি হৈছে হয় হয় আজি আপোনাৰ ওপৰত কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি আপোনাৰ মোৰ সন্দেহটো বিশেষকৈ নাই হয় সন্দেহ মানে কাক সন্দেহ কৰিব দিয়া গোটেইবোৰ আমি ঘৰৰ মানুহ বুলিয়ে ভাবোঁ হয় এতিয়ালৈকে আপুনি এই চুৰিকাণ্ড যে সংঘটিত হৈছে আপোনাৰ ঘৰত আপুনি কাক জনাইছে প্ৰশাসনক জনাইছে নেকি প্ৰশাসনক এতিয়ালৈকে বৰ্তমান হেৰি কৰা নাই এতিয়া গাঁৱৰ ভিডিবি আছে গাঁওবোৰ আছে তেওঁলোকক গাঁওবোৰ বিশেষকৈ এতিয়া ভিডিবি পালেহি গাঁওবোৰৰ পঢ়ি নাই বৰ্তমান তেখেতবোৰ মানে এতিয়া ঘৰ যিহেতু চুৰি হৈছে তেখেতৰ পৰা আমি তেখেতৰ ৰিলেশ্যনৰ মানুহ এজনৰ পৰা আমি জানিবলৈ লৈছোঁ আপুনি আছিলে আপুনি কিমান সময়ত পাইছে মই ৯মান বজাত পালোঁ আপুনি আপুনি ইয়াত জানিব পৰা মতে কি চুৰি হৈছে বুলি আপুনি গম পায় মই জনাত সোণৰ চেন চুৰি হ'ল আমাৰ পেহী হয় মোৰ হয় মানে ল'ৰাজনীয়ে নাথাকে বাহিৰত থাকে পেহী অংগনবাড়ীতে কয় ল'ৰাজনীয়ে বাহিৰত থাকি বিয়া পাতিম বুলি কিছু অলংকাৰ যোগাৰ কৰিছিলে চেন কাণফুলি তেনেকৈ খাৰু পাট কাপোৰ মুগা কাপোৰ তেনেকৈ থৈ দিছিল মানে আজি কিন্তু আমাৰ ঘৰত বিয়া এখন আছিল মোৰ ভতিজাই মোৰ ভনী এই বিয়া যাওঁতেই এনেকুৱা চুৰিকাণ্ডটো আজি সংঘটিত আমি জানিব পাৰোঁ তেখেতে এতিয়ালৈকে প্ৰশাসনক আপোনাক ধন্যবাদ জনাইছোঁ প্ৰশাসনক জনোৱা হোৱা নাই গতিকে ইয়াত আমাৰ ভিডিপি মানুহ আহি উপস্থিত হৈছে আমাৰ ভিডিপি ছেক্ৰেটাৰী আহি উপস্থিত হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ আপোনালোকে দেখিব পাইছে কি ধৰণে আজি একদম চুৰে ঘৰৰ বেৰ ভাঙি চুৰিকাণ্ড সংঘটিত কৰিছে আপোনালোকে দেখিব পাইছে গোদৰেজ ভাঙিছে শ্ব'কেছ ভাঙিছে আপুনি এই অঞ্চলৰ ভিডিপি ছেক্ৰেটাৰী হয় কিমান সময়ত পাইছে আপুনি মই এতিয়া প্ৰায় সেই 10টা মানত পাইছোহি হয় তেখেতে ভিডিপি ছেক্ৰেটাৰী এই অঞ্চলৰ ভিডিপি ছেক্ৰেটাৰী আপুনি জনামতে ইয়াত আপোনাক কি বুলি জনাইছে ঘৰৰ মানুহে আপোনাক কি বুলি জনাইছে ঘৰৰ মানুহে জনাইছে যে এনেকে বেৰ ভাঙি পিনে এই কি কয় মোৰ গডৰেজটো তাৰ পৰা এনেকে কাপোৰ চাপোৰ চব লণ্ড কৰি কি কয় শ্ব'কেছ এনেকে ভাঙি পিনে পইচা প্ৰায় ৩০,০০০ মান টকা আৰু সোণৰ আঙুঠি 2টা তাৰপৰা এই চেন এডাল আৰু খাৰু এযোৰ মুঠতে আপুনি সোণৰ অলংকাৰ চুৰ হৈছে বুলি আপুনি গম পায় হয় এখেত আছিল ভিডিপি ছেক্ৰেটাৰী গতিকে এখেতে জনোৱা মতেও একেই কথা যে ৩০,০০০ টকা প্ৰায় ৩০,০০০ টকা চুৰি হৈছে আৰু এনেকে হেৰি কি বুলি কয় আপোনাৰ সোণৰ অলংকাৰ চুৰ হৈছে বুলি গম পায় আপোনালোকক আমি দৃশ্য দেখুৱাই আছো যে কি ধৰণে গোদৰেজ এনেকে ভাঙি কাপোৰ তহিলং কৰি তেখেতে খুচৰি মেলি যিখিনি টকা আছিলে সোণৰ অলংকাৰ চুৰি কৰি লৈ যায়
আৰু এনেদৰে অনন্ত বৰুৱা নামৰ এজন ব্যক্তিৰ ঘৰত চুৰিকাণ্ড সংঘটিত হোৱা আমি দেখিবলৈ পাইছোঁ। এই মুহূৰ্তত মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী সময়ত নতুন বাৰ্তা লৈ পুনৰ উপস্থিত হ'ম। চাই থাকক গোৰ্খা ৱেব টিভি।